Hey guys, good morning. Welcome to my new vlog. So guys, আজি মানে ভাল লাগি আছে মনটো কিবা এটা কাৰণ আজি প্ৰথমবাৰৰ কাৰণে আউট অফ আসাম গৈ আছো সৰি আউট অফ ইণ্ডিয়া তো ক'ত গৈ আছো বাৰু নকওঁ বাৰু এতিয়া কাৰণ 4:05 ট্ৰেইন আছে গুটি লেট হৈ গৈছো সেই গুটিকে মানে পুৰা জলদি মানে কৰি আছো যাবৰ কাৰণে আৰু এটা কথা কওঁ কি আজি বহুত বেয়া লাগিলে মনটো কাৰণ মই আহি থাকোঁতে মানে চানমাৰীত বহুত বেয়াকৈ এটা এক্সিডেণ্ট দেখিলোঁ সেই গতিকে বহুত মনটো বেয়া লাগি আছে কাৰণ পুৰা বহুত বেয়াকৈ এক্সিডেণ্টটো হৈছে পুৰা ব্লাড ওলাই গৈছে মাথাৰ পৰা তো বেয়া লাগি আছে এতিয়া আৰু গাইজ এতিয়া 4:05 আমাৰ ট্ৰেইনখন আছে তো সেই গতিকে অলপ জলদিকৈ যাওঁ আৰু তো আপোনালোকে শেষলৈকে চাই দিয়ক কাৰণ প্ৰথমবাৰ আউট অফ ইণ্ডিয়া গৈ আছোঁ তো ক'ত গৈ আছোঁ আপোনালোকক মই ক'ম বাৰু এতিয়া নকওঁ ট্ৰেইনত উঠাৰ লগে লগে মই আপোনালোকক কৈ আছোঁ ক'ত গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু গাইজ ষ্টেচন আহি পালোঁ তো এতিয়া ভিতৰত সোমাই গ'লোঁ ষ্টেচনৰ আৰু গাইজ আমাৰ 3 নম্বৰ প্লেটফৰ্মত আহি আছে ট্ৰেইন পুৰা এক্সাইটেড হৈ আছোঁ যাবৰ কাৰণে আৰু ইয়াৰ বেক চাইডে আমাৰ ট্ৰেইনখন আছে ফুল এচিত আজি ফাৰ্ষ্ট টাইম মানে ট্ৰেইনত যাম আৰু জাৰ্ণি কৰিম আৰু তো মজা লাগি আছে গাইজ বেক চাইডে এখন ট্ৰেইন আছে কি ট্ৰেইন হয় এইখন নামটো চ' লগৰটো কাটিছে ট্ৰেইনৰ টিকেট এতিয়ালৈকে নামটো কনফাৰ্ম হোৱা নাই কি হয় এইখন ট্ৰেইন তো এতিয়া গৈ আছোঁ চিট নম্বৰ বিচাৰি ফাৰ্ষ্ট টাইম গাইজ আউট অফ ইণ্ডিয়া গৈ আছোঁ আৰু এতিয়া আমাৰ ট্ৰেইন ষ্টাৰ্ট কৰি দিলে যাবৰ কাৰণে তো এয়া চাওক গৈ আছে গাইজ দীপৰ বিল পালোঁ আমি চাওক ইয়াত দীপৰ বিল হৈ গৈছে এতিয়া দীপৰ বিলৰ ব্ৰিজখন পাইছোঁ আৰু এইখন হ'ল গোটেই দীপৰ বিল পুৰা পানী হৈ গৈছে দীপৰ বিল মেগীটো নিমখে নাই বে কি নাই নিমখ নাই অলপ জোৰকৈ কোৱা শুনা নাই নিমখে নাই বে ঘৰৰ পৰা নিমখ লৈ আহিব লাগিছিল আবে এনে আনজানি সঁচাকৈ ঘৰৰ পৰা অলপ নিমখ লৈ আহিলোঁ হয় মেগীটো খাবৰ কাৰণে কেনে টেষ্টি হৈছে কি নাই টেষ্টি হয় কিন্তু নিমখ অলপ লাগিছিল নিমখটোৱে মেইন নাই নিমখটোৱে মেইন ধুনীয়া বঢ়িয়া কেনেকুৱা লাগিছে মেগীটো খাই ধুনীয়া লাগিছে ভাল মেগী ভাল মেগী না ইয়াৰ নিমখ হোৱা নাই কিন্তু মোৰ ভাল লাগি তোমাক কি নিমখ লাগিছিল নিমখ চ' গাইজ আমি বৰ্তমান গৈ আছোঁ এতিয়ালৈকে পোৱা নাই আমি এতিয়া জাষ্ট পাৰ হ'লোঁ 6 গাঁও পাৰ হ'লোঁ আৰু তো এতিয়া আমি আজি যোনখন ট্ৰেইনত গৈছোঁ এচি ডাব্বা ট্ৰেইন হয় বহুত গৰম দি আছে কিন্তু আমি এচিত যোৱাৰ কাৰণে পুৰা ঠাণ্ডা লাগি আছে প্ৰব্লেম নাই আৰু তো আজি আমাৰ লগত গৈছে বিতুপন দা এতিয়া গোৱালপাৰা ষ্টেচন পাইছোঁ বেক চাইডে গোৱালপাৰা ষ্টেচন তো ইয়াৰ পৰা পাৰ হয় আৰু বঙাইগাঁও পাওঁ নিউ বঙাইগাঁও ষ্টেচন তো এতিয়া বৰ্তমান ট্ৰেইনতে আছোঁ সঁচাই আহি ভাল লাগিছে ইমান ধুনীয়া জেগা বৰ্তমান পালোঁ আমি বঙাইগাঁও ষ্টেচন আৰু এই ট্ৰেইনখনত আমি আহিছোঁ এইফালে ৰাজধানীখন আছে তো ৰাজধানী আমাৰ পিছত কিমান পিছত আহিছিলে এতিয়া বৰ্তমান আমাৰ ওচৰতে আমাৰ ট্ৰেইনখনৰ ওচৰতে পাই গ'ল কি ফাষ্ট আহিছে গাড়ী তো এতিয়া বাজিছে
9:30 হৈছে 1 বজাত পাম আৰু তো অকণমান টাইম শুই লওঁ তো আপোনালোকেও শুই থাকক আৰু চাগে শুই উঠিলে আৰু মৰ্ণিং তো এতিয়া মই শুব লৈছোঁ আৰু বাই বাই আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু ইফালে বিতুপন দা আৰু জুনদাই পুৰা টোপনি মাৰি আছে আৰু এবাৰ ট্ৰেইনখন দেখাই দিছোঁ আপোনালোকক ট্ৰেইনখনত চাওক না গাইজ একেবাৰে খালী বুলি ক'ব পাৰি বহুত কম মানুহ আছে ট্ৰেইনখনত তো বিন্দাছ গৈ আছোঁ ভাল লাগি আছে অ' মাই গড গাইজ ফাৰ্ষ্ট টাইম এচি ডাব্বাত ট্ৰেইনত উঠি জাৰ্ণি কৰি আছোঁ তো মজা লাগি আছে বিতুপন দাই পেচাব কৰিব গৈছে ইফালে বাথৰুমটো লেতেৰা দেখা পাই ঘূৰি আহিলে তাৰপৰা ইয়াতে এনেকুৱা ট্ৰেইনত তামাম গোন্ধ নোৱাৰিবা তুমি ট্ৰেইনৰ বাথৰুম কেনেকুৱা চাফা নে কম গোন্ধত কথা ক'ব পৰা নাই চ' গাইজ আমি বৰ্তমান ট্ৰেইনতে আছোঁ আৰু আজি গাইজ আমি কোন গৈ আছোঁ তো আপোনালোকক চিনাকি কৰাই দি আছোঁ আৰু প্ৰথমতে আছে আমাৰ জুন্দা তো আমাৰ জুন্দা আছে আৰু ইফালে বিতুপন দা হেল্ল' জুন্দা আমি আজি ক'ত গৈ আছোঁ আমি নেপাল গৈ আছোঁ কাঠমাণ্ডু অলপ ফুৰিবলৈ গৈ আছোঁ আৰু বেলেগ কিবা কাম যিহেতু নেপালত গৈ আছোঁ এতিয়া চকুটো দেখুৱাওঁ তাৰপৰা আমি কাঠমাণ্ডু যাম তো গাইজ আপোনালোকে জানে চাগে মানে অসমত চকুৰ যদি প্ৰব্লেম হয় তেনেহ'লে আমাৰ নেপালতে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে যায় তো গাইজ আজি নেপালত মই সেই হস্পিটেলটো আপোনালোকক চিনাকি কৰাই দিম A to Z দেখুৱাব চেষ্টা কৰিম হস্পিটেলখন তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইফালে আমাৰ ৰুটি আহি গ'ল চ' গাইজ NGP আহি পালোঁ এতিয়া জাষ্ট আৰু এতিয়া আমি বাছত উঠিবৰ কাৰণে ৰেডি ইয়াৰ পৰা ডাইৰেক্ট নেপাল যাম আৰু বাছখন দেখাৰ পিছত বেক চাইডে এই বাছখনতে আমি নেপাল গৈ আছোঁ এতিয়া বাছখনত উঠিবৰ কাৰণে আমি NGPৰ পৰা শিলিগুৰিৰ বাছ ষ্টেণ্ডত বাছত উঠিলোঁ আৰু বৰ্তমান শিলিগুৰিৰ মাজেৰে গৈ আছোঁ আৰু আপোনালোকে চাওক না শিলিগুৰিৰ ৰাস্তাবোৰ কিমান ডাঙৰ ৰাস্তা আৰু ইফালে চাৰিওফালে চাওক এবাৰ ভিউটো আপোনালোকক দেখাই দিছোঁ তো গাইজ ফাইনেলি গাইজ नेपाल आही गलो होटल बिचारी आसो आरो तो भैया है हम लोग के पास भैया तो रूम दिखाइए चलो हाँ चलो होटल ग्रीन पैलेस में चलो हाँ जी ओ माय गॉड गाइज सब पूरा होटल ग्रीन प्लेस फाइनली नेपालत आही অসমীয়া লেংগুৱেজ ইয়াতে লিখা আছে সব ইয়াত খোৱা আৰু থকাৰ ব্যৱস্থা আছে লগতে থকাৰ ৰুম ফাইনেলি গাইজ নেপালতে যে অসমীয়া মানে আখৰ লিখা দেখা পাম ভবা নাছিলোঁ তো এয়া চাওক হোটেলৰ বাহিৰতে লিখা আছে ৰেষ্টুৰেণ্ট এখনত ৰুম বিচাৰি আহি ফাইনেলি আমাৰ ৰুম পাই গ'লোঁ আৰু গাইজ প্ৰথমবাৰ নেপালত আহি তো নেপালৰ মাটিত খোজ দিলোঁ বুলি ক'ব পাৰি আৰু এতিয়া আমি নেপালত ৰুম বিচাৰি ফাইনেলি আমাৰ ৰুম পাই গ'লোঁ আৰু এতিয়া ৰুমৰ ভিতৰত গৈ আছোঁ তো ৰুমটো আপোনালোকক দেখাই আছোঁ কেনেকুৱা ৰুম তো গাইজ এয়া চাওক ৰুমৰ ভিতৰত সোমাই গ'লোঁ ইফালে টিভি চলি আছে আৰু আমাৰ ৰুমটো এখন চোফা আছে ইয়াতে দুখন বিচনা তো আজি ৰাতি ইয়াতে ষ্টে কৰিম আৰু তো ধুনীয়া খিৰিকী এখন আছে খিৰিকীৰ পৰা এইফালে ভিউটো দেখাই দিছোঁ ৱাও প্ৰথমবাৰ নেপালত আহি নেপালৰ মাটিত খোজ দি আজি নেপালত ষ্টে কৰিম আৰু তো বহুত এক্সাইটেড হৈ আছিলোঁ নেপালত আহিবৰ কাৰণে তো ফাইনেলি আহি গ'লোঁ